সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং টেট শিক্ষক সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ডিফু চহৰৰ মাজপথেৰে শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ এখন স্মাৰক পত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ পশ্চিম কাৰ্বি আংলঙৰ সামৰণত জিলাখনৰ বনাঞ্চলত থকা গছ-গছনিসমূহ চাবলৈ আহি বন বিভাগৰ তলাবন্ধ গেটৰ ভিতৰত বন বিষয়াৰ সৈতে গোপন আলাপ স্তম্ভিত একাংশ সচেতন প্ৰত্যক্ষদৰ্শী ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ কাৰ্যালয়ত জাকাছৰ সংবাদমেল পশ্চিম কাৰ্বি আংলং সীমান্তৰ খাটখাছলাৰ সমীপত উমখেৰমি সীমান্ত আৰক্ষী চকীলৈ সংবাদমেল কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰৰ আওকনীয়া স্থিতি গ্ৰহণৰ অভিযোগ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ সৰ্বশিক্ষা মিছনৰ অধীনত ঠিকা ভিত্তিক নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে চুক্তিমতে এইবাৰ চাকৰিৰ ম্যাদ শেষ হ'ব যদিও টেট শিক্ষকসকলক ক্ৰমে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে কিন্তু অদ্যপি এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি চাকৰি নিয়মীয়াকৰণৰ কাৰ্যকৰী যোৱাৰ পৰিৱৰ্তে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱা কথাই স্বাভাৱিকতে ইতিমধ্যে কৰ্মৰত টেট শিক্ষকসকলৰ চাকৰি এক অনিশ্চয়তাৰ গৰাহত ঠেলি দিছে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং টেট শিক্ষক সন্থায়ো মঙলবাৰে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং টেট শিক্ষক সন্থায়ো আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ঠিকাভিত্তিক নিযুক্তিত এইসকল শিক্ষকক যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনত ইস্তাহাৰতো টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা উল্লেখ কৰা হৈছিল যদিও বিধানসভা নিৰ্বাচনৰ আজি প্ৰায় ৩ বছৰৰ কাৰ্যকাল পাৰ হোৱাৰ পিছতো এই সন্দৰ্ভত একো পদক্ষেপ গ্ৰহণ নকৰাত সাধাৰণতে চিন্তিত হৈছে টেট শিক্ষকসকল টেট শিক্ষকৰ প্ৰসংগক লৈ অসমৰ শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিবাদ কৰি মন্ত্ৰীগৰাকীৰ মন্তব্যক অশালীন আৰু অসাংবিধানিক বুলি মন্তব্য কৰে আনহাতে এনে পৰিস্থিতিৰ মাজতো কাৰ্বি আংলং টেট শিক্ষক সন্থাৰ সভাপতি উমাকান্ত তেৰণে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে টেট শিক্ষকসকলৰ সপক্ষে উচিত আৰু বিবেচনামূলক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আস্থা প্ৰকাশ কৰা দেখা গৈছে আৰু তেওঁ কয় যে বৰ দুখৰ কথা যে আমি শিক্ষকসকলে আজি বাটলৈ ওলাই আহিছোঁ আজি আমি কি কাৰণে বাটলৈ ওলাই আহিবলগীয়া হ'ল আপোনালোকৰ মিডিয়াৰ যোগেদি আমি গম পাইছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ মন্তব্য আগবঢ়াইছে যিবিলাক অশালীন মন্তব্য অসাংবিধানিক মন্তব্য সেইবোৰ আচলতে গ্ৰহণযোগ্য নহয় তেখেতে জনা উচিত তেখেতে নিজেও জানে তেওঁ এজন শিক্ষামন্ত্ৰী হৈ এনেধৰণৰ মন্তব্য দিয়াটো আমি বহুতে দুখিত লগতে আমি পুনৰ টেটত নবহোঁ কিয়নো অলৰেডি আমি কৰ্মৰত হৈ আছোঁ আৰু বাৰে বাৰে পৰীক্ষাত বহিবলৈ আমাৰ কোনো যুক্তি নাই আমাৰ কথা হ'ল পে প্ৰটেকশ্যন কৰি বিনা চৰ্তে আমি যি পদত আমি এংগেজ হৈ আছোঁ আৰু সেই পদতে আমাক নিয়মীয়াকৰণ কৰিব লাগে আৰু যদি কোনো ধৰণৰ আমাৰ যি দাবী আছে সেই দাবীখিনি যদি তেওঁলোকে যদি পূৰণ কৰিব নিবিচাৰে বা নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিম আমি আশা ৰাখিছোঁ আমাৰ বিশ্বাস আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ওপৰত কিয়নো প্ৰথম যিখিনিত আমি এপইণ্টমেণ্ট পাইছিলোঁ এংগেজ হৈছিলোঁ সেইখিনিত বৰ্তমানৰ CEM শ্ৰীযুত তুলিৰাম ৰংহাং ডাঙৰীয়াই সেইখিনি সময়ত আছিল এগৰাকী শিক্ষা বিভাগৰ EM তেখেতৰ তত্ত্বাৱধানত বা তেখেতৰ বলিষ্ঠ পদক্ষেপত তেখেতে আমাক কাৰ্বি আংলঙত নিযুক্তি দিছিল আৰু তেওঁৰ ওপৰত আমাৰ পূৰা আস্থা আছে বিশ্বাস আছে তেওঁ আমাক ইয়াত কাৰ্বি আংলঙতে আমাক ৰেগুলাৰ কৰিব আমাৰ সকলোৰে আস্থাৰ ভাজন তেওঁ কাৰ্বি আংলঙৰ ভৱিষ্যত আৰু তেওঁৱে আমাক এই কাৰ্বি আংলঙৰ কণ শিশুসকলক এজন সুস্থ নাগৰিক কৰিবৰ কাৰণে তেওঁ দায়িত্ব ল'ব আৰু সেই দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমিও দায়িত্বখিনি ভালকৈ পালন কৰিব বুলি আশা ৰাখিছোঁ যে অনাগত দিনত আগন্তুক দিনত তেখেতক আমি যি ধৰণৰ সহায় কৰিবলৈ আমি কৰিম আশা ৰাখিছোঁ CM ডাঙৰীয়াই আমাক
সেইখিনি সহায় কৰিছে আগবঢ়াব। লগতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক আমি বহুত আস্থাত ৰাখিছোঁ। ষ্টেফান টেৰণৰ ৰিপৰ্ট, কাট নিউজ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত জিলাখনৰ বনাঞ্চলসমূহত থকা ভিন্ন ধৰণৰ গছ-গছনিসমূহ চাবলৈ অহা কৃষক নেতাজন বন বিভাগৰ তলাবন্ধ গেটৰ ভিতৰত বিষয়াসকলৰে কিহৰ আলাপ। কোনোদিনে কাৰ্যালয় চলি থকা সময়ত তলা নলগোৱা গেটত দিন দুপৰতে তলা লগোৱা কাৰ্য স্তম্ভিত কৰিছে একাংশ সচেতন প্ৰত্যক্ষদৰ্শী। কৃষক নেতা অখিল গগৈ দুখীয়া কৃষকৰ নেতা বুলি সুনাম আছে, কিন্তু ভাল RTI কৰ্মী বুলি খ্যাত এইগৰাকী কৃষক নেতাক বন বিভাগৰ তলা বন্ধ গেটৰ ভিতৰত কাৰ্যালয়খনৰ অন্তৰ্মহলত বন বিষয়াৰে গোপন আলাপত মিলিত হোৱা কাৰ্যক দেখাসকলে সহস্ৰ প্ৰশ্নবোধক চিহ্ন লগাইছে। বন বিষয়াৰে আলোচনাৰ বাবে দিন দুপৰতে তলা কিয় লগাব লগা হ'ল আৰু কৃষক নেতা হিচাপে অতি বিখ্যাত নেতা হঠাৎ হামৰেনৰ দৰে পিছপৰা চহৰত কিয়? নতুবা নেতাগৰাকীয়ে কি গছ চালে? কেৱল গছ চোৱাই উদ্দেশ্য নে তাৰে অন্তৰালত আন উদ্দেশ্য নিহিত হৈ আছে? এনে এশ উবুৰি প্ৰশ্নই সৰু চহৰবাসীৰ মনত উদয় হৈছে, যদিও ইয়াৰ উত্তৰ ভৱিষ্যতৰ গৰ্ভতহে লুকাই আছে বুলি মন্তব্য কৰিছে নেতাগৰাকীৰ এই কাণ্ডৰ প্ৰত্যক্ষদৰ্শীসকলে। হামৰেন জিলাখন আচলতে মই ভাবোঁ যে গোটেই অসমৰ জৈৱ বৈচিত্ৰ্যৰ এটা ভঁৰালৰ নিচিনা। বিশেষকৈ ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টে যি ধৰণৰ নতুন নতুন ফৰেষ্ট ৰিচোৰ্চেছ, মেডিচিন প্লাণ্ট, অৰ্কিড আৰু অন্যান্য ধৰণৰ বিভিন্ন জৈৱ বৈচিত্ৰ্য ইয়াতে নতুন নতুন ধৰণে উদ্ভাৱন কৰি আছে। এইটো কেৱল অসম বা ভাৰতবৰ্ষৰ কাৰণে নহয়, গোটেই পৃথিৱীৰ কাৰণে নতুন কথা তেওঁলোকে কৈ আছে। বিশেষকৈ পূৰ্বৰ ইয়াৰ DFO যতীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, তেখেতে ইয়াত কেইবাটাও নতুন প্লান পৃথিৱীৰ কাৰণে, গোটেই বিশ্বৰ কাৰণে নতুনকৈ তেখেতে ইয়াতে উলিয়াই দেখুৱাইছে। ইয়াৰ পৰা হামৰেনৰ পৰা উলিয়াই দেখুৱাইছে, ইয়াৰ জংঘলৰ পৰা উলিয়াই দেখুৱাইছে। আৰু সেইকাৰণে আজি ভোগেশ্বৰ তেৰণ কয়দেউ তেখেতৰ তত্বাৱধানত আমি ইয়াত চাবলৈ আহিলোঁ যে কি নতুন প্লান আচলতে কাৰ্বি আংলং জিলাৰ পৰা, হামৰেনৰ পৰা কি নতুন প্লান গোটেই পৃথিৱীৰ কাৰণে এতিয়া আগবঢ়াই দিয়া হৈছে। ইয়াতে কেইবাটাও নতুন প্লান তেনেকুৱা দেখিবলৈ পালোঁ, যিবিলাক প্লান্ট মই গোটেই জীৱন জৈৱ বৈচিত্ৰ্যৰ কাম কৰিছোঁ। হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট, কাট নিউজ। মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত আৰক্ষী চকীৰ পৰা সদল বলে সীমান্ত চকী ত্যাগ কৰি সদল বলে জিৰিকিন্ডেং আৰক্ষী চকীলৈ উভতি অহা ঘটনাক লৈ কাৰ্বি আংলং জিলাত বিভিন্ন সচেতন মহলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ কাৰ্যালয়ত জাকাছেও এক সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। চলিত 11 জুনৰ দিনা কাঠখালছা সমীপত উমখিৰমিত আৰক্ষী চকী নিৰ্মাণ কৰি তাত কেইদিনমান থকাৰ পিছতেই 13 জুনৰ দিনা আৰক্ষী দলটো সীমান্ত চকী এৰি জিৰিকিন্ডেঙলৈ ঘূৰি আহে। চকী নিৰ্মাণ কৰি উঠিও মেঘালয়ৰ খাচীয়াসকলে বাধা দিয়াৰ বাবেই পুনৰ ভাঙি পেলাই আৰক্ষীসকল সদল বলে সীমান্ত এৰি গুচি অহা কাৰ্যৰ সন্দৰ্ভত জাকাছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্য তথা স্থানীয় চৰকাৰৰ তৰফৰ পৰা সীমান্ত এলেকা ভালদৰে পৰ্যবেক্ষণ তথা চিহ্নিত কৰাৰ প্ৰয়োজন আছে। পুলিচে খাসলা হ'ব দেই, তাতে বৰ্ডাৰ আউটপোষ্ট বনালে, কিন্তু 14 তাৰিখে মেঘালয়ৰ পৰা কেইজনমান মানুহ আহি পেলাই এইটো অসম পুলিচে এইটো কি হেল্প টাইলছ দি ডিমলিছ BOP, আৰু সেইটো অতি দুখ লগা কথা। আৰু সেইটো কথালৈ এতিয়া টেনশ্যন চলি আছে তাতে। এই টেনশ্যনটো ডিফিউজ কৰিব লাগে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কাৰ্বি আৰু ল এণ্ড অৰ্ডাৰ অথৰিটি অফ ৱেষ্ট কাৰ্বি আংলং ইমিডিয়েটলি একটা ষ্টেপ ল'ব।
কাৰ্বিসকলে কেতিয়াও নিজৰ ভূমিৰ বাদে আনৰ ভূমি হস্তগত নকৰে গতিকে নিজৰ ভূমিৰ ভিতৰত হোৱা কাৰ্যত খাচীয়াসকলৰ হস্তক্ষেপ কোনো পধ্যে সহ্য কৰা নহ'ব এনে উদ্বেগজনক পৰিস্থিতিত সীমান্ত এলেকাক লৈ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদীয় চৰকাৰৰ অদ্যপি আওকনীয়া মনোভাৱ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে চৰকাৰৰ এনে মনোভাৱ জিলাবাসীৰ বাবে উদ্বেগজনক তথা চিন্তনীয় সেয়ে এই সন্দৰ্ভত শীঘ্ৰে গুৰুত্ব সহকাৰে যথোচিত পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে জাকাছৰ নেতৃত্বই মেঘালয়ত 2 হয় খাপ খাছলা অসম পুলিচ বৰ্ডাৰ আউটপোষ্ট কিমনামলো সেটা তারিখ 3 Arni Kimlo, tarik trip di bang Meghalaya sor bang Paku masih aku citi daglo citi lu mat bang di luar sor bang copcik. Yang si me Karbi Anglong arlo si Kimna ko lagi Meghalaya sor sita lagi bang ke lagi copcik lagi unconstitutional. La pendak Karbi Anglong arlo la omar lu lang long nang aje jok tu nasan si manda. Karbi atum ke oknama bang long liya ju dam de kasi methanga long liya ju situ methanga du ya yang long situ kasi la cumang atum sita me janji atum sita me gul hal tum hala pupen la son nanga che job na bang ke lagi job che la pen ke adu ya hoy lam ke lam kimi kali la ke arni dim plui pen alam no kasi Karbiang long autonomous council atum sita me la bang so lam bang pang kri me bang job che ati along le le ade te council ka me de la si prabjin pen la bang so lam state government na long ang me le nani la pen prabjin pen ke claim me mia son an claim nani Karbiang long adu ya hoy che pang te me pen la 10,434 square kilometer along lege che rai ge bang pan ke claim nani tar pisot KNA ase Stefan Teronor report Cut News KSA ase KSU ase Kaya ase 17 নং সচেং ধেন্তা পৰিষদ সমষ্টিৰ অন্তৰ্গত কঠালগুৰি স্থিত কাৰ্বি হেমটনত মঙলবাৰে কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা হয় আনুষ্ঠানিক সম্বৰ্ধনা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰয়াত ভুৱন চন্দ্ৰ তেৰাঙৰ 57 সংখ্যক জন্ম বাৰ্ষিকীৰ লগতে সংগতি ৰাখি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই অনাগত উচ্চ শিক্ষা ক্ষেত্ৰত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগায় সচেং ধেন্তা পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য কাজিৰং পিপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত জিলা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া প্ৰতিমা বৰ্মনৰ লগতে বহু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে Lasini tungke Assam government na kubonglo. Lasi Assam government na tungka itung pan ke nang kelang le. Nang ke kroi kre la bangado. La so ini ke janji bangke di tung council ong ke claim bong unta kabinet kali ini ngalo do. Before sila so Assam government na tu itu malam na profilet. Karbi Anglongot apno ko koise eba edu horo mane shooting at high school kintu government ta ki kore 2006 কাট অফ ইয়াৰ বনাই দিলে তাৰ পাছত যি সকলে সেই 2006 লগে কনকাৰেন্স পাইছে ষ্টেটৰ পৰা এইবিলাক কৰিব বাকি ভেঞ্চাৰ হলে কিবা কৰিব পঠিয়া চলি পেলে drawing thegio so lake bomba ki lun ke kan angton pen pusatame alang tum chini alo lasi inu no tao so almai babang ke teacher tum chini lasi itu abang ke methang hen pusatame itu methang hen ke pan ciporhai masih ahomoy tawe ciporhai masih thekhe la soposi anak tum teacher tum bangke anak tum angton pe nutsu মুখ্য অতিথি হিচাপে এই সভাত উপস্থিত থকা কাৰ্যবাহী সদস্য ইংটিয়ে প্ৰাথমিক বিদ্যালয় নিম্ন বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় তিনিটা স্তৰতো বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে একেলগে হোৱাত পক্ষপাতিত্ব কৰে ইংটিয়ে আশা কৰে যে এনে কৰিলে হয়তো তিনিটা স্তৰৰ মাজত থকা শিক্ষাৰ সামগ্ৰিক পৰিৱেশৰ ধাৰাবাহিকতা অক্ষুণ্ণ থকাৰ লগতে চৰকাৰী স্কুলসমূহেও উন্নত ফলাফল দেখুৱাব পাৰিব উল্লেখ্য 150 গৰাকী ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানত জনোৱা হয় আনুষ্ঠানিক সম্বৰ্ধনা মংগল ইংঘে ৰিপৰ্ট কাট নিউজ আমাৰ কষ্ট হয় মানে তেনে দৰিদ্ৰ এই পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটত সোমবাৰে সন্ধিয়া কাৰ্বি ছাত্ৰ সন্থাই এক জোৰ সমদল বাহিৰ কৰে
হাইস্কুল পৰ্যায়ৰ কাৰ্বি ভাষাৰ সম্প্ৰসাৰণৰ বাবে কাৰ্বি ভাষাৰ শিক্ষক প্ৰৱৰ্তন কৰা আদি কেইবাটাও দাবীৰ সমৰ্থনত কাৰ্বি ছাত্ৰ সন্থাৰ বকৰিয়াঘাট জিলা সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দাবীসমূহ পূৰণৰ বাবে হাৰঘাট আৰক্ষী থানাৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটত সোমবাৰে সন্ধিয়া কাৰ্বি ছাত্ৰ সন্থাই এক জোৰ সমদল বাহিৰ কৰে। হাইস্কুল পৰ্যায়লৈ কাৰ্বি ভাষাৰ সম্প্ৰসাৰণৰ বাবে কাৰ্বি ভাষাৰ শিক্ষক প্ৰৱৰ্তন কৰা আদি কেইবাটাও দাবীৰে সমৰ্থনত কাৰ্বি ছাত্ৰ সন্থাৰ বকৰিয়াঘাট জিলা সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দাবীসমূহ পূৰণৰ বাবে হাৰঘাট আৰক্ষী থানাৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। Today, under the initiative of Bokolia District Committee, Karbi Students Association had initiated this torchlight procession demanding the 3 charter points what we have reflected in the flexi. That is point number 1, immediate appointment of all Karbi subject teachers in all the primary schools within Karbi Anglong. Demand point charter number 2, introductions of Karbi subject as an MIL in Seva board. And number 3, we demand the continuation of Karbi traditional attire as a uniform in all secondary schools of Karbi Anglong. With these 3 points, the Karbi Students Association, Bokolia District আনহাতে এই দাবীসমূহ পূৰণ নহলে অনাগত সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ।
অসম চৰকাৰৰ প্ৰয়াত মন্ত্ৰী দৰসিং তেৰাঙৰ সপ্তম স্মৃতি ফুটবল লীগ 2019ৰ সফল সামৰণি পৰে সোমবাৰে ডংমুকা ক্ৰীড়া সন্থাৰ সৌজন্যত ডংমুকা উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনৰ অন্তিমটো অৱেচিংথুৰ ক্লাব আৰু ইংলং সাবৰ ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু খেলখনত 3-0 গলৰ ব্যৱধানত ইংলং সাবৰ ক্লাবৰ বিৰুদ্ধে খেলি চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰে অৱেচিংথুৰ ক্লাবে প্ৰয়াত দৰসিং তেৰাঙৰ সপ্তম সংখ্যক সোঁৱৰণি ফুটবল লীগ 2019 ডংমুকা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় ডংমুকা উচ্চতৰ মাধ্যমিক খেলপথাৰত সোমবাৰে অনুষ্ঠিত অন্তিমটো খেলৰ উপলক্ষে আয়োজিত সভাত বোলছবি নিৰ্মাতা ধনীৰাম চিচৈ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লগতে উপস্থিত থাকে খেলখনৰ ডনাৰ ৰীতা ইটিপি ডংমুকক নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তেৰণ কাছাৰ উপসভাপতি বৰসিং ক্ৰ সুন্দৰ টিমুং মুনীন্দ্ৰ নাৰ্জাৰী মণিৰাম ৰংভাৰ ৰতন ইংটি আৰু কামসিং হানছে প্ৰমুখ্যে বিশিষ্ট তথা সন্মানীয় ব্যক্তিসকল উল্লেখ্য প্ৰয়াত দৰসিং তেৰাঙৰ এই সপ্তম সংখ্যক সোঁৱৰণি ফুটবল খেলত ইংলং সাবৰ ক্লাবৰ বিৰুদ্ধে খেলি 3-2 গলৰ ব্যৱধানত চূড়ান্ত বিজয় সাব্যস্ত কৰে অৱেচিংথুৰ ক্লাবে ডংমুকাকৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ চাফাপানী এলেকাৰ বাপ্তিষ্ট যুৱ ফেলোশ্বিপৰ উদ্যোগত চাফাপানীত ফুটবল টুৰ্ণামেণ্ট আৰম্ভণি খেলখন লক্ষীজান বাপ্তিষ্ট গীৰ্জা বনাম চাংটিলাংছু গীৰ্জা 3-2 গলৰ ব্যৱধানত লক্ষীজান বাপ্তিষ্ট গীৰ্জাৰ বিজয় আৰম্ভণি খেলখনৰ উপলক্ষে আয়োজিত চাফাপানী বাপ্তিষ্ট যুৱ ফেলোশ্বিপৰ সভাপতি ট্ৰিবিউন ৰংভাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সন্মানীয় অতিথি হিচাপে নিহাং কাৰ্বি আংলং বাপ্তিষ্ট সন্থাৰ যুৱ বিভাগৰ সভাপতি অবেদ কিলিং উপসভাপতি গেলিলি ৰংভি চাফাপানী এলেকাৰ বাপ্তিষ্ট ফেলোশ্বিপৰ সভাপতি আৰণ তেৰণ উপদেষ্টা থাৰচন কাথাৰ আনন্দ তেৰাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি আৰম্ভণি খেলখন উদ্বোধনী কৰাৰ লগতে খেল উপভোগ কৰে আনহাতে খেলৰ প্ৰথমৰে পৰা শেষলৈ দুয়ো দলে সুন্দৰ প্ৰদৰ্শনেৰে খেলি উভয়ক এক গোল প্ৰদান কৰে অৱশেষত টাই ব্ৰেকাৰ পদ্ধতিৰে খেলিবলৈ দিয়াত লক্ষীজান বাপ্তিষ্ট গীৰ্জা 3 আৰু চাংটিলাংছু গীৰ্জা 2 গোল দিয়ে অৰ্থাৎ 3-2 গলৰ ব্যৱধানত চাংটিলাংছু গীৰ্জাৰ বিৰুদ্ধে জয়লাভ কৰে লক্ষীজান বাপ্তিষ্ট গীৰ্জাই উল্লেখ্য এই ফুটবল টুৰ্ণামেণ্টৰ 14টা দলে অংশগ্ৰহণ কৰিব আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰণি মাৰিছো ধন্যবাদ